নমস্কাৰ বন্ধুসকল, মই বিদ্যুৎ নৱডেকা, লগত আছে বৰষাৰাণী ডেকা। আৰু আজি আমি গৈ আছোঁ এতিয়া খটৰাসত্ৰ। বলক, চৰি খটৰাসত্ৰ নাযাওঁ, এতিয়া আমি গাড়ীখন ধুৱাম। আছোঁ আমি এতিয়া দৰঙত, গাড়ীখন ধুৱাম, তাৰপিছত আমি খটৰাসত্ৰ যাম। শৰাই দি আছে। আজি আমি কেনেকুৱা লাগিলে সিমানে? সঁচা কথা কোৱা, কিমান ভাল? এই লাজ চক আগতটো ভাল লাগিছে। ইমান ধুনীয়া। এইটো কি বুলি কয়? নাম কিবা আছেনে? পুখুৰীটোৰ নাম ৰাজহুৱা পুখুৰী। ৰাজহুৱা পুখুৰী। সেয়া পিল্লি কেইটাই সুধো, কোৱাচোন কিবা এটা কৈ দিয়া। হেল্ল' বন্ধুসকল, আমি ইয়াতে পুখুৰীত বেলেগতকৈ বেলেগ কৈছিলোঁ নহয়, ইয়াত পুখুৰীত হেৰি কৰাম, ডুবকি লগাম এতিয়া। মানে মই নহয়, আমি নহয়, এইখন ধুৱাই আছে মদনে, ডিউকখন, মোৰখনো ইয়াত ধুৱাম, বাচন্তিখন আছে লগত। এইটো ভৱেশ, হেৰি এই পুখুৰীটোৰ নাম কি আছিল? কি বুলি কৈছিলা অথনি? গুহাচী পুখুৰী বুলি কয়। বহুত ভাল ধুনীয়া পুখুৰী। ইয়াত আমাৰ সৰু মাইনা এটা আছে, ৰাজশ্ৰী। কোনেও চিনি নাপায়, কিন্তু মই চিনি পাওঁ। আৰু আজি বতৰটো বহুত ধুনীয়া। তাৰপিছত গাড়ী চাড়ী ধুৱাই আমি, এটা ল'ৰা আছে তাতে, ল'ৰা মানে বাবু এটা আছে। অলপ ইফালে আহা, অলপ লৰচৰ কৰা। তাতে এটা বাবু এটা আছে, গা ধুই আছে সি। আৰু আমি ইয়াৰ পিছত আমি খটৰাসত্ৰত যাম। হৈছে ৰঘুনাথ সুঁৱৰী সত্ৰ। দেখিবলৈ বহুত ধুনীয়া। এতিয়ালৈ বনোৱা হোৱা নাই, ইমান এটা কমপ্লিট হোৱা নাই। আৰু এয়া দেখাই, ঠাইখিনিও বহুত ধুনীয়া লাগিছে। চিপা পানী দি ঢালি আছে। আমাৰ গুৱাহাটীত পানী কিনিব লাগে ন? বেজাৰ পাইছো। ডাইলগটো কি আছিলে? পাহৰি গলো। বেজাই দুখ পাইছো। বহুত দিন হোৱা নাছিল ভাই গাড়ী ধুতে। হা ভাই, ভাল লাগছে। কিমান ভাল লাগছে? বহুত ভাল লাগছে। ইয়াক চাওকচোন, তাক ভয় চয় নকৰে, তাতে গা ধুই আছে অকলে। এয়া আহি কেনে বহুত ধুনীয়া লাগিছে। হিমাক চক, হিমা কেতিয়াও দেখা নাপায়, বতাহ বোলা বস্তুটো অনুভৱ কৰিব পাৰে, হয় নাই? গতিকে অনুভৱ কৰা। আৰু ইয়াৰ নামটো দিছো আহে জান চা মোক। গাড়ী ধোৱা হ'ল, এতিয়া আমি চুইমিং কৰিম ইয়াত। এবাৰ দৰঙত পূজা কৰিব, এবাৰ এই কৰিল। ওম নমঃ শিৱায়। বসন্তী জয় ho, ডিউক জয় ho, নমঃ ডিউকে 50 বছৰ জীয়ক, বসন্তী আৰু 20 বছৰ জীয়ালি হ'ব। এয়া এতিয়া খটৰাসত্ৰ মন্দিৰ গৈ আছো। মানুহ পূজাৰ বহুদিনৰ মই হাতী দেখা পালো।
পালোঁ খতৰা সত্ৰ এইবাৰ মানুহ কম ইমান হোৱা নাই লকডাউনৰ কাৰণে চব চেলফি কি লাগব তোমাৰ তুমি পাৰবা ভাল লাগিল বঢ়িয়া মজা ভাগিনে মাহীক মনতে নকৰে আটা বিলান নমস্কাৰ মই বিদ্যুৎ নৱডেকা মোক সকলোৱে চিনি পায় যদি পাব নাপালে নাই মানে মোৰ ভাগিন আছে আৰু এই ব্লগ চেনেল এটা খুলিছে বৰষা ৰাণী ডেকা বুলি গতিকে জেগা ধুনীয়া ধুনীয়া জেগাত যায় ব্লগবিলাক দেখাই আছে আপোনালোকে যেনেকৈ মোক ছাপোৰ্ট কৰিছে এইকো ছাপোৰ্ট কৰক সেইখিনিয়ে ক'ম আৰু মোৰ চেনেলটো চাব বিদ্যুৎ নৱডেকা বুলি আছে যিটো আপুনি খণ্ড পাই আছে ডাংকাটি মাছখন আমি কৰি আছোঁ বৰ্তমান ভালে পাই আছে ৰাইজে গতিকে চাব থেংক ইউ ছাপোৰ্ট কৰি যাব আমাৰ ভাগিন ইও চাই আমাৰ ডাংকাটি মাখন কেনে পাইছে এনেই ভাল পাইছা ভালে পাইছে আপোনালোকে আশীৰ্বাদ দি যাব আৰু বাছ আইচক্ৰীম খাই আছে মজাই বেলেগ ঘৰত আছনে দে পিছে আমি যাই আছোঁ দে ঘৰ যাম মাহী মাপিহি পেহী Wonderful, get it!